9,000 পালো, যিবিলাকে পোৱা নাই তাৰো মই তাবিজ দি আছো এতিয়া, ঠিক আছে? এতিয়া লগত কওক 10,000 9,000 পালো, আৰু লাগিব নেকি? পাক্কা লাগিব? পুৰা লাগিব? তেতিয়াহ'লে আজি আপোনালোকে লিখি লওক, এইবাৰ মামাই 10,000 নিদিয়ে, এইবাৰ মামাই 25,000 টকা কৈ দিব। কিমান দিব মামাই? কিমান দিব মামাই? 25,000 কৈ টকা আমাৰ মহিলাসকলক দিব। কোনে কোনে অৰুণোদয় পোৱা নাই হাত উঠাওক। বহুত নহয়, চব মিলালে 1,000 অৰুণোদয় পোৱা নাই। কিন্তু লুমচিঙৰ হাতত মই 1,000 নহয়, নতুনকৈ 10,000 অৰুণোদয় দি থৈ যাম। হৈ যাব? আমাক 10,000 নালাগে, 10,000 মানুহে নাই, 2-3,000 পালে হৈ যায়। কিন্তু এই ল'ৰাবিলাক আকৌ বিয়া পাতিব নহয়, বোৱাৰী আহিব। সেইকাৰণে 10,000 অৰুণোদয় দি থৈ যাম। হ'ব? কি দিলো? 2 লাখ চাকৰি মহিলাসকলক 10,000 নহয়, এইবাৰ 25,000, আৰু হাওৰা ঘাটত নতুন কৰি 10,000 মহিলাক অৰুণোদয়। ভাল হ'ব নে বেয়া হ'ব? পাক্কা ভাল হ'ব? কংগ্ৰেছে দিব পাৰিব 25,000 কৰি? একদম মনৰ পৰা কওকচোন, কংগ্ৰেছে 25,000 দিব পাৰিব? কংগ্ৰেছে পাৰিব? কংগ্ৰেছে কি দিব পাৰে? ধুতি আৰু লুঙি, হয় নে নহয়? সেইকাৰণে মই মিটিঙত মাজে মাজে কওঁ যে কংগ্ৰেছে হাতৰ চিনটো বাদ দিব লাগে, আৰু ইলেকশ্যনত কংগ্ৰেছে কি চিন ল'ব লাগে? লুঙিৰ চিন ল'ব লাগে, হয় নে নহয়? এতিয়া ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত দাঙকচোন। চবৰ আছে। কাৰ কাৰ নাই হাত দাঙক। কিমান? 200-300 ৰেচন কাৰ্ড নাই, হৈ যাব। এতিয়া ৰেচন কাৰ্ডত আমি কি পাওঁ? চাউল পাওঁ। পাওঁ নে নাপাওঁ চাউল? 100 টকাত দালি পাওঁ নে নাপাওঁ? নিমখ পাওঁ নে নাপাওঁ? চেনি পাওঁ নে নাপাওঁ? এতিয়া কি লাগিব আমাক? এতিয়া কি লাগিব? এতিয়া লগত আৰু কি লাগিব? ডাঙৰ কৰিব। এতিয়া আমাক দালি পালো, চেনি পালো, নিমখ পালো, চাউল পালো, এইবাৰ মামাই মিঠাতেলৰ লগত লগাই দিব। হ'ব? হ'ব? তেতিয়াহ'লে আপোনালোকে চাওক, বিজেপিৰ চৰকাৰ আহিলে ল'ৰা ছোৱালীয়ে চাকৰি পালে, মহিলাই 25,000 টকা পালে, 1,250 টকা মাহত অৰুণোদয় পালে, আৰু দালি, চাউল, চেনি, তেল ঘৰ চলাবৰ কাৰণে কোনো কষ্ট নাই। কিন্তু আৰু এটা কষ্ট আছে। আমাৰ মহিলা পুৰুষসকলৰ এটা ডাঙৰ কষ্ট কি? যে ল'ৰা ছোৱালীক পঢ়াওঁতে বহুত টকা খৰচ কৰিব লাগে, হয় নে নহয়? কোনোবা হোষ্টেলত গৈছে, হোষ্টেলৰ ফিজ দিব লাগে, এডমিশ্যনৰ ফিজ দিব লাগে, কলেজত টকা দিব লাগে। যদিও আমি নিযুত মইনা আৰু নিযুত বাবু দিছো, তথাপিতো দেউতাক মাকে পকেটৰ পৰা টকা খৰচ কৰিব লাগে। এইবাৰ বিজেপি চৰকাৰ আহিলে কোনো মানুহে নিজৰ ল'ৰা ছোৱালীৰ পঢ়াৰ কাৰণে খৰচ কৰিব নালাগে, পুৰা খৰচ মামাই দিব। হ'ব? পুৰা খৰচ, পেইনৰ পৰা কাগজলৈ যিমান খৰচ আছে মামাই দিব, দেউতাক মাকে চিন্তা কৰিব নালাগে। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব নে বেয়া হ'ব? তাৰমানে চাকৰি 2,25,000 টকা, 10,000 নতুন অৰুণোদয়, মাহত 1,250 টকা, লগতে চাউল, দালি, তেল, চেনি, নিমখ, আৰু ল'ৰা ছোৱালীৰ পঢ়াৰ পুৰা দায়িত্ব। ভাল হ'ব নে বেয়া হ'ব? মহিলাসকলৰ শান্তি হ'ব নে নহ'ব? চিন্তা কমিব নে নকমিব? আমি কাক ভোট দিব লাগিব? আমি কাক ইলেকশ্যনত জিকাব লাগিব? কংগ্ৰেছে 25,000 টকা দিব পাৰিব নেকি? কংগ্ৰেছে 2 লাখ ল'ৰা ছোৱালীক চাকৰি দিব পাৰিব নেকি? কংগ্ৰেছে আমাক ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ দিব পাৰিব নেকি?
আমাক মিঠাতেল দিব পাৰিব নেকি? নোৱাৰে। এতিয়া ডেকা ল'ৰা ছোৱালীখিনিৰ কাৰণেও মই এটা নতুন স্কিম দিব খুজিছো। চবে ভাল কৰি শুনি ল'ব। চাকৰিটো চবে নাপাব, আৰু বহুতে ব্যৱসায় কৰিব খোজে কিন্তু পইচা নাই, ক'ৰ পৰা বিজনেছ কৰিব? যোৱাবাৰ আমি এটা স্কিম আনিছিলো, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনি। তাতে আমি কি দিওঁ? 1 লাখ ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিওঁ। বেংকত ঘূৰাই দিব নালাগে, সুদ দিব নালাগে, মাত্ৰ 2 লাখ টকাৰে ব্যৱসায় কৰিব লাগে। কাকো ঘূৰাই দিব নালাগে, একবাৰতে মামাই দি দিয়ে। ঠিক আছে? যোৱাবাৰ আমি কিমানত দিছিলো? 1 লাখ ল'ৰা ছোৱালীক দিছিলো। এইবাৰ আমি কিমানত দিম? 10 লাখ ল'ৰা ছোৱালীক দিম। কিমানত দিম? হাওৰা ঘাটত কিমানে পাব? যোৱাবাৰ পাইছিল 1000, এইবাৰ কিমান ল'ৰা ছোৱালীয়ে পাব আন্দাজ কৰক। এইবাৰ আমি হাওৰা ঘাটত দিম 10,000, 10,000 ল'ৰা ছোৱালীক দিম। তাৰমানে ব্যৱসায় কৰাই ব্যৱসায় কৰক, চাকৰি কৰাই চাকৰি কৰক, পঢ়াই পঢ়ক, আৰু মহিলাসকলে 25,000 টকাকৈ লৈ আনন্দৰে ব্যৱসায় কৰক।